নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। মই আছোঁ আপোনালোকৰ সৈতে অমৃত গগৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জব এডুকেশ্যন আছাম। বন্ধুসকল, থাম্বনেইলটো চাই হয়তো আপোনালোকে গম পাইছে আজি মই কিহৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ। বন্ধুসকল, আজি মই ইণ্ডিয়ান আৰ্মিৰ যিটো অগ্নিপথ আঁচনি আহিছে তাৰে নৌসেনা আৰু বায়ুসেনাৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ। বন্ধুসকল, ইয়াৰ আগৰ পাৰ্টটোত ভাৰতীয় সেনাৰ ওপৰত বিতংভাৱে আলোচনা কৰি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকে হয়তো বুজি পাইছে, আৰু যিসকলে মোৰ আগৰ পাৰ্টটো চোৱা নাই, অগ্নিপথ আঁচনিৰ যিটো ভাৰতীয় সেনাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ লিংকটো পাব। লিংকটোত প্ৰেছ কৰি আপোনালোকে সেই আগৰ পাৰ্টটো চাব পাৰিব। চ' বন্ধুসকল, অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যদি মোৰ এই চেনেলত নতুনকৈ আহিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন জব ইনফৰ্মেটিভ আৰু জব এডুকেশ্যনৰ ভিডিঅ'সমূহ সকলোতকৈ আগতে আপুনিয়ে পায়। ভাৰতীয় বায়ুসেনা অগ্নিপথ নিযুক্তি পদৰ নামটো হৈছে অগ্নিবীৰ বায়ু। পোষ্টৰ সংখ্যা বৰ্তমান ঘোষণা কৰা হোৱা নাই, মানে এতিয়ালৈকে এই বায়ুসেনাত কিমানটা পোষ্ট আছে এতিয়ালৈকে চৰকাৰে ঘোষণা কৰি দিয়া নাই। বেষ্টৰ নাম অগ্নিবীৰ বায়ুসেনা। বয়সৰ সীমা 1999 চনৰ 29 ডিচেম্বৰৰ পৰা 2005 চনৰ 29 জুন তাৰিখৰ ভিতৰত দুয়োটা দিনকে ধৰি জন্ম হোৱা প্ৰাৰ্থীয়ে অগ্নিবীৰ বায়ু পদৰ বাবে আবেদন কৰিব পাৰিব। যদি কোনো প্ৰাৰ্থীয়ে নিৰ্বাচন পদ্ধতিৰ সকলো পৰ্যায় ক্লিয়াৰ কৰে তেন্তে নামভৰ্তিৰ তাৰিখ অনুসৰি বয়সৰ ওপৰৰ সীমা 23 বছৰ। বন্ধুসকল, আপোনালোকে যদি 1999 চনৰ 29 ডিচেম্বৰৰ পৰা 2005 চনৰ 29 জুন তাৰিখৰ ভিতৰত জন্মগ্ৰহণ কৰিছিল তেনেহ'লে আপোনালোকে এই বায়ুসেনাৰ বাবে অনলাইন আবেদন দাখিল কৰিব পাৰিব। তাৰ আগত বা পাছত যদি আপোনালোকে জন্মগ্ৰহণ কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ বাবে ডিছকুৱালিফাই হ'ব। শিক্ষাগত অৰ্হতা বিজ্ঞান বিষয় পৰীক্ষাৰ্থীসকলে COBSE কাউন্সিল অফ ব'ৰ্ড অফ স্কুল এডুকেশ্যন সদস্য হিচাপে তালিকাভুক্ত শিক্ষা ব'ৰ্ডৰ পৰা গণিত, পদাৰ্থ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ইণ্টাৰমিডিয়েট 10+2 সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু ইংৰাজীত ন্যূনতম 50% নম্বৰ লাভ কৰিব লাগিব। মানে বন্ধুসকল, আপোনালোকে বায়ুসেনাটো অনলাইন কৰিবলৈ হ'লে আপোনালোকে বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণীটো পাছ কৰিব লাগিব, আৰু আপোনালোকৰ দ্বাদশ শ্ৰেণীত গণিত, পদাৰ্থ বিজ্ঞান আৰু ইংৰাজী বিষয়টো থকাটো বাধ্যতামূলক, আৰু তাৰ উপৰিও আপোনালোকে ইংৰাজী বিষয়ত 50%তকৈ অধিক নম্বৰ লাভ কৰিব লাগিব। বাধ্যতামূলক চিকিৎসা মানদণ্ড, মানে আপোনালোকে কি ফিটনেছ থাকিব লাগিব তলত উল্লেখ কৰি দিয়া হৈছে। উচ্চতা, আপোনালোকৰ হাইটটো হ'ব ন্যূনতম গ্ৰহণযোগ্য উচ্চতা 152.5 চেণ্টিমিটাৰ, মানে আপোনালোকে 152.5 চেণ্টিমিটাৰ ওখ হ'ব লাগিব, আৰু আপোনালোকে বুকু যিটো প্ৰসাৰণ তাৰ ন্যূনতম 5 চেণ্টিমিটাৰ বা 5 চেণ্টিমিটাৰতকৈ অধিক ফুলাব পাৰিব লাগিব। আপোনালোকৰ ওজনটো উচ্চতা আৰু বয়সৰ সমানুপাতিক, মানে আপোনালোকৰ ওজনটো বয়স আৰু উচ্চতাটো চাই আপোনালোকৰ ওজনটো হ'ব। কৰ্ণিয়া অস্ত্ৰোপচাৰ PRK/LA/SIK গ্ৰহণযোগ্য নহয়, মানে আপোনালোকৰ যদি কাণৰ কোনো অস্ত্ৰোপচাৰ কৰা আছে বা আপোনালোকৰ কাণখন অপাৰেশ্যন কৰা হৈছিল কিবা বেমাৰত, তো আপোনালোকে ইয়াৰ বাবে ডিছকুৱালিফাই হ'ব। ভাৰতীয় বায়ুসেনাৰ মানদণ্ড অনুসৰি প্ৰযোজ্য দৃশ্যগত প্ৰয়োজনীয়তা শুনানি প্ৰাৰ্থীৰ স্বাভাৱিক শুনানি হ'ব লাগে, অৰ্থাৎ 6 মিটাৰ দূৰত্বৰ পৰা প্ৰতিটো কাণে পৃথক পৃথকে জোৰকৈ ফুচফুচাই শুনিব পৰা হ'ব লাগে। মানে আপোনালোকে 6 মিটাৰ দূৰত কথা পাতি থকা কথাবিলাক স্পষ্টকৈ শুনা পাব লাগিব। দন্ত চিকিৎসা আঁঠু সুস্থ, দাঁতৰ ছেট ভাল আৰু ন্যূনতম 14টা দন্ত পইণ্ট থাকিব লাগে, মানে আপোনালোকৰ আঁঠুটো সুস্থ হ'ব লাগিব আৰু দাঁতৰ ছেটবিলাক ভাল হ'ব লাগিব, আৰু আপোনালোকৰ যিটো পইণ্ট আছে পইণ্টত মানে 14টা দাঁত দেখি পাব লাগিব। সাধাৰণ স্বাস্থ্য প্ৰাৰ্থীৰ কোনো এপেণ্ডিক্স নোহোৱাকৈ স্বাভাৱিক শৰীৰ বিজ্ঞানৰ হ'ব লাগে।
তেওঁ কোনো ধৰণৰ সক্ৰিয় বা সুপ্ত তীব্ৰ বা দীৰ্ঘদিনীয়া চিকিৎসা বা অস্ত্ৰোপচাৰৰ অক্ষমতা বা সংক্ৰমণ আৰু ছালৰ ৰোগৰ পৰা মুক্ত হ'ব লাগে। প্ৰাৰ্থী বিশ্বৰ যিকোনো অংশত যিকোনো জলবায়ু আৰু ভূখণ্ডত কৰ্তব্য পালন কৰিবলৈ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগে। মানে আপোনালোকৰ যদি দীৰ্ঘদিনীয়া কিবা বেমাৰ হৈছিল তেতিয়াহ'লে তাৰ যদি কিবা ৰিপৰ্ট ওলায় তেতিয়াহ'লে আপোনালোকে ইয়াৰ বাবে ডিছকুৱালিফাই হ'ব। আৰু যদি আপোনালোকৰ শৰীৰৰ যিকোনো অংগত অস্ত্ৰোপচাৰ বা অপাৰেশ্যন কৰা আছে তেতিয়াহ'লেও আপুনি ডিছকুৱালিফাই হ'ব। আৰু আপোনালোকে পৃথিৱীৰ যিকোনো জলবায়ুতে আপোনালোকে সুস্থ আৰু শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব। পৰীক্ষাৰ মাচুল। অনলাইন পৰীক্ষাত পঞ্জীয়ন কৰাৰ সময়ত পৰীক্ষাৰ্থীয়ে 250 টকাৰ পৰীক্ষা মাচুল দিব লাগিব। পে'মেণ্ট গেটৱেৰ জৰিয়তে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি পে'মেণ্ট কৰিব পাৰিব। পৰীক্ষাৰ মাচুল যিকোনো এক্সিছ বেংকত শাখাত চালান পে'মেণ্টৰ জৰিয়তেও পৰিশোধ কৰিব পাৰিব। তাৰমানে আপোনালোকে যিটো অনলাইন কৰোঁতে যিটো 250 টকা মাচুল দিব লাগে সেই মাচুলটো আপোনালোকে অনলাইনৰ পৰা ডেবিট কাৰ্ড বা ATM কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিঙৰ থ্ৰুদি পে'মেণ্ট কৰিব পাৰিব। আৰু যদি আপোনালোকে অফলাইন কৰিব বিচাৰে তেতিয়াহ'লে ওচৰে পাজৰে থকা এক্সিছ বেংকৰ শাখাত গৈ চালান দিব পাৰে। অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ যিটো বায়ু সেনা 24 জুন 2022 পুৱা 10 বজাৰ পৰা। অনলাইন আবেদন দাখিলৰ শেষ তাৰিখ বায়ু সেনা মানে যিটো মই কৈ আছোঁ 5 জুলাই 2022 তাৰিখে সন্ধিয়া 5 বজালৈ। মানে আপোনালোকে বায়ু সেনাটো 24 জুন ৰাতিপুৱা 10 বজাৰ পৰা 5 জুলাই সন্ধিয়া 5 বজালৈ অনলাইন আবেদন দাখিল কৰিব পাৰিব। ইয়াৰ নেক্সটত আছিলে ভাৰতীয় নৌসেনা অগ্নিপথ নিযুক্তি। ভাৰতীয় নৌসেনা যিটো ইংৰাজীত নেভি বুলি কোৱা হয়। ইয়াৰ দুটা ভাগ আছে, এটা হৈছে অগ্নিবীৰ SSR আৰু এটা অগ্নিবীৰ MR। অগ্নিবীৰ SSR শৈক্ষিক অৰ্হতা। প্ৰাৰ্থীসকলে গণিত আৰু পদাৰ্থ বিজ্ঞানৰ সৈতে 10+2 পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু অন্ততঃ ইয়াৰে এটা বিষয়ত উত্তীৰ্ণ হ'ব লাগিব। শিক্ষা মন্ত্ৰালয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষা বৰ্ডৰ পৰা ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান। মানে বন্ধুসকল আপোনালোকে দ্বাদশ শ্ৰেণীটো গণিত আৰু পদাৰ্থ বিজ্ঞানৰ সৈতে উত্তীৰ্ণ হ'ব লাগিব আৰু চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান এই তিনিটাৰ ভিতৰত এটা বাধ্যতামূলকভাৱে থাকিব লাগিব। 2 নম্বৰতে আছে অগ্নিবীৰ MR। ইয়াৰ শৈক্ষিক অৰ্হতা হৈছে ভাৰতৰ শিক্ষা মন্ত্ৰালয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষা বৰ্ডৰ পৰা প্ৰাৰ্থীসকলে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। মানে আপোনালোকে চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো এখন বৰ্ডৰ পৰা আপোনালোকে মেট্ৰিকটো পাছ কৰিব লাগিব, মানে 10 পাছ কৰিব লাগিব। ইয়াত বয়সৰ সময়সীমা হ'ব প্ৰাৰ্থীৰ বয়স 17 বছৰ 6 মাহৰ কম হ'ব নালাগে আৰু 23 বছৰতকৈ বেছি হ'ব নালাগে। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় অসম।